আজি আমাৰ আলোচনাৰ বিষয় হ'ল দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। তোমালোকে দুটা চলকৰ ৰৈখিক সমীকৰণৰ বিষয়ে নৱম শ্ৰেণীত পাইছিলা। তথাপিতো আমি প্ৰথমতে দুটা চলকৰ ৰৈখিক সমীকৰণটো কেনেকুৱা মনত পেলাই লওঁ আহা। ইয়াৰ বাবে আমি কিছুমান সমীকৰণ লওঁচোন। আমি এই সমীকৰণবোৰ লৈছোঁ। এতিয়া এই সমীকৰণবোৰৰ পৰা আমি দুটা চলকৰ সমীকৰণবোৰ প্ৰথমতে চিনাক্ত কৰি লওঁচোন। এতিয়া এই প্ৰথম সমীকৰণটোৰ চলক কেৱল এটা x, গতিকে এইটো এটা চলকৰ সমীকৰণ। তাৰপিছত এই সমীকৰণটোৰ চলক দুটা x আৰু y, গতিকে এইটো দুটা চলকৰ সমীকৰণ। তাৰপিছত এই সমীকৰণটোৰ চলক কেৱল এটা y, গতিকে এইটো এটা চলকৰ সমীকৰণ। তাৰপিছত এই সমীকৰণটোৰ চলক দুটা x আৰু y, গতিকে এইটো দুটা চলকৰ সমীকৰণ। সেইদৰে পিছৰ এই সমীকৰণটোৰ চলকো এটা দুটা, এইটো দুটা চলকৰ সমীকৰণ। তাৰপিছত এই সমীকৰণটোৰ চলকো দুটা, তাৰপিছত এই সমীকৰণটোৰ চলকো এক দুই, দুটা চলক আছে, গতিকে এইটো দুটা চলকৰ সমীকৰণ। তাৰপিছত এই সমীকৰণটোত চলক কেইটা আছে বাৰু? দুঠাইত x আছে, দুঠাইত x দেখি পেলাই আমি দুটা চলক আছে বুলি ভাবিলে নহয়। ইয়াত এটা চলক xয়ে আছে, খালি দুটা পদত আছে, কিন্তু চলক এটাতকৈ এইটো এটা চলকৰ সমীকৰণ। এইটো u আৰু v, ইয়াতো দুটা চলক, গতিকে এইটো দুটা চলকৰ সমীকৰণ। সেইদৰে এই শেষৰটো এইটো দুটা চলকৰ সমীকৰণ, কাৰণ ইয়াত দুটা চলক u আৰু v আছে। তেনেহ'লে এতিয়া আমি এটা চলকৰ সমীকৰণ আৰু দুটা চলকৰ সমীকৰণখিনিক পৃথকে পৃথকে লিখিম। বাওঁফালে এইখিনি হৈ গ'ল এটা চলকৰ সমীকৰণ আৰু সোঁফালে এইখিনি হৈ গ'ল দুটা চলকৰ সমীকৰণ। এতিয়া এই দুটা চলকৰ সমীকৰণবোৰৰ ভিতৰত কিন্তু আটাইবিলাক ৰৈখিক নহয়। কোনবোৰ বাৰু ৰৈখিক সমীকৰণ হ'ব? মই পেলাই দিওঁ ৰ'বা। ৰৈখিক সমীকৰণ হ'বলৈ হ'লে সমীকৰণটোত থকা চলকৰ সৰ্বোচ্চ ঘাত 1 হ'ব লাগিব। এতিয়া এই প্ৰথমটো সমীকৰণ twice x plus thrice y is equal to 5, ইয়াত xৰ ঘাত 1, কিয়নো xক আমি x to the power 1 হিচাপে লিখিব পাৰোঁ, গতিকে ইয়াৰ ঘাত হ'ব 1। সেইদৰে y চলকটোৰ ঘাতো 1, গতিকে এই সমীকৰণটোত x আৰু y দুয়োটা চলকৰে ঘাত 1, গতিকে এইটো এটা হ'ব দুটা চলকৰ ৰৈখিক সমীকৰণ। তেনেহ'লে বাকীবিলাকৰ ৰৈখিক কোনবিলাক হ'ব বাৰু? এইটো হ'ব, তাৰপিছত এইটোও হ'ব, তাৰপিছত এইটোও হ'ব, গতিকে এই তিনিটাও ৰৈখিক সমীকৰণ হ'ব। ইয়াতো চলকৰ সৰ্বোচ্চ ঘাত 1। এতিয়া বাকী থকা এই তিনিটাত প্ৰথমটো x squared plus y squared is equal to 12, ইয়াত চলক x আৰু y দুয়োটা ঘাত কিন্তু 2, গতিকে ই ৰৈখিক নহয়। সেইদৰে 3x squared is equal to 7y minus 13, এইটো ৰৈখিক নহয়, ইয়াত xৰ ঘাত 2। এইটো 4x cubed plus 10y cubed plus 5 is equal to 0, ইও ৰৈখিক নহয়, ইয়াত x আৰু y দুয়োটাৰে ঘাত 3। এতিয়া তেনেহ'লে আমি দুটা চলকৰ ৰৈখিক সমীকৰণটো কেনেকুৱা চিনি পালোঁ। গতিকে এই দুটা চলকৰ ৰৈখিক সমীকৰণবিলাকক আমি এতিয়া চাওঁচোন ভালদৰে। এতিয়া আমি প্ৰথম এই সমীকৰণ দুটা লওঁচোন। এই দুটা ৰৈখিক সমীকৰণত একে দুটা চলক x আৰু y আছে। এনেধৰণৰ দুটা সমীকৰণক কোৱা হয় দুটা চলকত ৰৈখিক সমীকৰণৰ এটা জোৰ। তেনেকুৱা আনটো জোৰ ইয়াত কোনটো হ'ব বাৰু? এইটো হ'ব, কাৰণ ইয়াত একে দুটা চলক u আৰু v দুটা সমীকৰণ আছে, গতিকে এইটো এটা দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। আমাৰ আজি আলোচনাৰ বিষয় এইটোৰ ওপৰতে হ'ব, অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। এতিয়া আমি চাওঁচোন দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ এটাক আমি সাধাৰণ হিচাপে কেনেদৰে লিখিব পাৰোঁ। দুটা চলক x আৰু y এযোৰ ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হিটো আমি এনেদৰে লিখিব পাৰোঁ। a1x plus b1y plus c1 equal to 0, a2x plus b2y plus c2 is equal to 0। ইয়াত a1 b1 c1 আৰু a2 b2 c2
এইবোৰ যিকোনো বাস্তৱ সংখ্যা হ'ব পাৰিব মানে 0 1 2 3 4 স্বাভাৱিক সংখ্যা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা এই গোটেইবোৰেই বাস্তৱ সংখ্যা গতিকে এই গোটেইবিলাকৰ ভিতৰত যিকোনো হ'ব পাৰিব কিন্তু এটা চৰ্ত আছে a1 আৰু b1 দুইটা একে সময়তে শূন্য হ'ব নোৱাৰে আৰু সেইদৰে a2 আৰু b2 একে সময়তে শূন্য হ'ব নোৱাৰে এই চৰ্তটো গাণিতিকভাৱে এই ধৰণেও লিখা হয় a1 squared plus b1 squared is not equal to 0 আৰু a2 squared plus b2 squared is not equal to 0 a1 আৰু b1 দুইটা কিয় বাৰু একে সময়তে 0 হ'ব নোৱাৰে চোৱাচোন যদি a1 আৰু b1 দুইটা একেলগে আমি 0 পাতি দিওঁ তেনেহ'লে চলকযুক্ত পদ দুটা 0 হৈ যাব আৰু এইটো এটা দুটা চলকৰ সমীকৰণ হৈ নাথাকিব এইদৰে a2 b2 ক্ষেত্ৰতো কথাটো একেটাই হ'ব এতিয়া আমি আলোচনা কৰোঁ এনেকুৱা দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ এটাৰ যদি আমি লেখ অংকন কৰোঁ তেনেহ'লে লেখ কেইডাল দেখিবলৈ কেনেকুৱা হ'ব এতিয়া যিকোনো এটা দুটা চলকৰ ৰৈখিক সমীকৰণৰ যদি আমি লেখ আঁকো সেই লেখডাল বাৰু দেখিবলৈ কেনেকুৱা হয় সেই লেখডাল এডাল হৰ ৰেখা হয় এনেকুৱা এডাল হৰ ৰেখা হয় আমি যদি এনেকুৱা যিকোনো এটা সমীকৰণ লৈছোঁ 2x + 3y = 7 আমি এই সমীকৰণটো যদি লেখ আঁকো তেনেহ'লে এনেকুৱা এডাল সৰল ৰেখা আমি পাম গতিকে আমাৰ হাতত এযোৰ সমীকৰণ আছে মানে দুটা সমীকৰণ আছে গতিকে দুটা সমীকৰণৰ লেখ আঁকিলে আমি দুডাল হৰ ৰেখা পাম এনেকুৱা এতিয়া এই হৰ ৰেখা দুডাল পৰস্পৰ কেনেকুৱা ধৰণে থাকিব পাৰে এনেকৈও থাকিব পাৰে সমান্তৰালকৈ থাকিব সমানে সমানে যাব ইডালে সিডালে কটাকটি নকৰে বা ইডালে সিডালে কটাকটি কৰি এনেকৈ যাব পাৰে বা এডাল সৰলৰেখা আনডালৰ ওপৰত মিলি যাব পাৰে এনেকৈ গতিকে এই তিনিটা পৰিস্থিতি হ'ব পাৰে এক নম্বৰ লেখ দুডালে কটাকটি কৰিব পাৰে বা লেখ দুডাল পৰস্পৰ সমান্তৰাল হ'ব বা লেখ দুডাল লগ লগা হ'ব অৰ্থাৎ এনেদৰে মিলি যাব এতিয়া আমাক যদি দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ এটা দিয়া থাকে তেনেহ'লে সমীকৰণযোৰৰ লেখ অংকন নকৰাকৈয়ে সমীকৰণযোৰে বুজোৱা লেখ দুডাল বা ৰেখা দুডাল কেনেকুৱা হ'ব আমি নিৰ্ণয় কৰিব পাৰোঁ অৰ্থাৎ ৰেখ দুডাল কটাকটি কৰা হ'বনে সমান্তৰাল হ'বনে নে মিলি যোৱা হ'ব আমি লেখ অংকন নকৰাকৈয়ে নিৰ্ণয় কৰিব পাৰোঁ কিন্তু কেনেকৈ চাওঁচোন আহা তাৰ বাবে আমি a1/a2 b1/b2 আৰু c1/c2 এই অনুপাতকেইটা তুলনা কৰি চালে হ'ল ৰবা a1 b1 c1 আৰু a2 b2 c2 এইবিলাক কিনো দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ এটাৰ আদৰ্শ ৰাশিটো মনত পেলোৱাচোন কি আছিল এইটো আছিল নহয়নে তেনেহ'লে a1 মানে হ'ল প্ৰথমটো সমীকৰণৰ xৰ হওক আৰু a2 মানে হ'ল দ্বিতীয়টো সমীকৰণত xৰ হওক সেইদৰে b1 আৰু b2 হ'ল ক্ৰমে প্ৰথমটো আৰু দ্বিতীয়টো সমীকৰণত y হওক আৰু c1 আৰু c2 হ'ল দুয়োটা সমীকৰণত ধ্ৰুৱক পদ এতিয়া লেখ দুডালৰ প্ৰকৃতি নিৰ্ণয় কৰিবলৈ আমি অনুপাত দুটানো কেনেদৰে তুলনা কৰিব লাগিব চাওঁচোন আহা যদি a1/a2 not equal to b1/b2 হয় মানে a1/a2 মানটো যদি b1/b2 মানৰ লগত সমান নোলায় বা নহয় তেনেহ'লে ৰেখা দুডাল কটাকটি কৰা হ'ব অৰ্থাৎ এনেকুৱা ৰেখা হ'ব যদি a1/a2 b1/b2 আৰু c1/c2 তিনিটাই সমান যদি হয় মানে a1/a2 = b1/b2 = c1/c2 হয় তেনেহ'লে ৰেখা দুডাল মিলি যোৱা ৰেখা হ'ব অৰ্থাৎ এনেকুৱা ধৰণৰ ৰেখা হ'ব আৰু যদি a1/a2 = b1/b2 not equal to c1/c2 হয় অৰ্থাৎ a1/a2 আৰু b1/b2 সমান কিন্তু ইহঁতৰ লগত c1/c2 মানটো সমান নহয় তেতিয়াহ'লে ৰেখা দুডাল সমান্তৰাল ৰেখা হ'ব গতিকে এই তিনিটা চৰ্ত আমি মনত ৰাখিলে হ'ব
এই তিনিটা চৰ্ত চাই আমি ৰেখা দুডাল কেনেকুৱা ধৰণৰ হ'ব আমি কৰিব পাৰিম। তেনেহ'লে এতিয়া আমি কেইযোৰমান সমীকৰণ লৈ কথাটো ভালদৰে বুজিবলৈ চেষ্টা কৰোঁ আহা। ধৰা আমি এই সমীকৰণ তিনিযোৰ লৈছোঁ। এতিয়া প্ৰথম সমীকৰণযোৰত a1/a2ৰ মান আমি উলিয়াওঁ। a1টো হ'ল প্ৰথমটো সমীকৰণত xৰ হৰটো আৰু a2টো হ'ল দ্বিতীয়টো সমীকৰণত xৰ হৰটো। গতিকে a1/a2 তেনেহ'লে কিমান হ'ব? a1 পাতিলোঁ 5, a2 পাতিলোঁ 7। গতিকে a1/a2 হ'ব 5/7। তাৰপিছত সেইদৰে b1/b2ৰ মান আমি উলিয়াওঁ। b1ৰ মান হ'ব 4 আৰু b2ৰ মান হ'ব 6। 4 আৰু 6 এই দুইটাকে 2 আমি কাটিব পাৰিম। গতিকে 4ক 2ৰে যাব 2বাৰ, 6ক 2ৰে যাব 3বাৰ, দিলে 2/3। এতিয়া a1/a2ৰ মান ওলালে 5/7, b1/b2ৰ মান ওলালে 2/3। 5/7 আৰু 2/3 সমান সমান নহয়। গতিকে a1/a2 আৰু b1/b2 সমান নহয়, অৰ্থাৎ a1/a2 ইজ নট ইকুৱেল টু b1/b2। গতিকে আমি তেনেহ'লে কি পালোঁ? চাৰ্টখনৰ পৰা আমি চাই লওঁ। তাৰমানে এই সমীকৰণযোৰৰ যদি আমি লেখা কৰোঁ তেনেহ'লে এযোৰ কটাকটি কৰা লেখা আমি পাম। তাৰপিছত এই দুযোৰ সমীকৰণ মই এৰি দিলোঁ তোমালোকৰ কাৰণে, তোমালোকে ট্ৰাই কৰি চোৱা।